গাইজ আমি ইয়াত মানে ফুৰিবলৈ আহিছিলোঁ চাওক দিহিং ৰিভাৰত আমি এনেই ফুৰিব আহিছিলোঁ আমি 4জন কিন্তু আহি কিনি ইয়াত মানে এটা অদ্ভুত এটা কাণ্ড ঘটিল যিটো কাণ্ড আপোনালোকে হয়তো নেচালে বিশ্বাস নকৰিব ইয়াত চাওক ল'ৰা এটা আছে ল'ৰাজনো আমাৰ লগৰে হয় এই ল'ৰাটোৱে কি কৰিলে ইয়াত আহি কিনি থিয় হ'ল লগে লগে ইয়াত কি কৰিলে নদীত দেখিলে এজনী মাছ ফচি আছে কিহত ফচি আছে নাজানো কিন্তু ল'ৰাটো কি হাতেৰে ধৰি পেলালে চাওক হাতত আছে চাওক দেখুৱাচোন জালত ফচিছিলে ওলাই যাব নাছিলে চাওক গাইজ 1 কেজি মান হ'লেতো হয় আমাৰ কি মাছ গাইজ আপোনালোকে কমেণ্টত জনাব কি মাছ হয় তো গাইজ এতিয়া আমাৰ প্লানিং বেলেগ হৈ গ'ল এতিয়া কৈছে লগৰখিনিয়ে কৈছে এইটো জ্বলাই খাব পুৰি কিনি আৰু কি বুলি কয় ভাই মাছ তোৰ আজিয়ে মৃত্যু দিৱস হয় কি মাছ হয় এইটো কিজানি ভাংৰা মাছ হয় এচোন চাওঁ গাইজ বাট গাইজ আমি ইয়াক খাম কেনেকৈ আমাৰ লগতো একো নাই মাচিছ মেচ আছে তো মেচ আছে টেনশন কেলে লৈছে ও গাইজ মেচ এভৰিথিং ইজ হিয়াৰ সো গাইজ আমি এইটো জ্বলাই খাম এতিয়া গাইজ আমি একচুৱেলি ইয়াত আহিছিলোঁ ভাবিছিলোঁ মাছ ল'ম কিন্তু সেইটো চাব পাৰিছে এইটো চাই আছে ন এইটো মানুহজন তেখেতৰ পৰা ভাবিছিলোঁ মাছ ল'ম কিন্তু তেখেতক ক'লোঁ তেখেতে কৈছে মাছ নাই বুলি নাই পোৱা অকণমানে পাইছে সেইকাৰণে ইয়াত আহি থিয় হ'লোঁ আৰু এটা মাছ পালে সেই হাতেৰে ধৰিলে তো সেইটোকে এতিয়া তেখেতে ক'লে কেনেকৈ খায় বাৰু সেইটো আপোনালোকক দেখুৱাই আছোঁ আৰু ভিডিঅ'টো ভাল লাগিছে লাইক ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুক পেজত চালে পেজটো ফ'ল' কৰি দিব চ' গাইজ আপোনালোকৰ কাৰণে ইমান কষ্ট কৰোঁ আপোনালোকে নিশ্চয় অলপ ছাপোৰ্ট কৰিব চ' গাইজ এতিয়া ব'লক আমি চাওঁ তেখেতসকলে কেনেকৈ মাছটো জ্বলায় তো মইতো নাখাওঁ কেলৈ মই এইবোৰ জ্বলা বা জুইত পূৰা আইটেমবোৰ মই খাব নোৱাৰোঁ মোৰ পেটত মানে এইবোৰ একচেপ্ট নকৰোঁ চ' গাইজ সিহঁতি কেনেকৈ খাই আমি দেখাম বাৰু আৰু আপোনালোকেও এনেকৈ খাব পাৰিব চ' গাইজ আজি ভিডিঅ'টো চাই থাকোঁ চ' গাইজ ফাইনেলি আমাৰ ইয়াত জুই লাগি গ'ল চাব পাৰিছে চ' গাইজ আমাৰ ভাণ্ডাৰী এইটো মানে খোৱা ভাণ্ডাৰী হয় সেইকাৰণে লাগি আছে চাব পাৰিছে মাছ কটা আৰে ভাই জুই নুমাই যাব এইটো অলপ ঠেলি দে জুই নুমাই গ'ল গাইজ আপোনালোক কমেণ্টত জনাবহি মাছটো ঘৰত জ্বলাব পাৰিব নে নোৱাৰে মোকতো লাগিছে নুমাই যাব মাছ ৰেডি হৈ গ'ল খাই দিওঁ এতিয়া আচ্ছা মোক এইটো ক তহঁতি প্ৰথম মোক এইটো ক নিমখ জলকীয়া একো নাই খাবি কেনেকৈ দৰকাৰে নাই বিনা নিমখৰে খাই দিম লে ভাই তহঁতি মানে কি কয় আদিম মানুহতকৈ বেয়া দেখি পাইছোঁ তহঁতি দৰ্শকসকল আপোনালোকে চাই থাকক ভিডিঅ'টো কেনেকৈ লাগে নিশ্চয় কমেণ্টত জনাব আৰু গাইজ আপোনালোকে ছাপোৰ্ট নকৰে এইটো বেয়া কথা কিন্তু আপোনালোকৰ কাৰণে ইমান কষ্টকৈ ভিডিঅ' বনাওঁ আৰু আপোনালোকে ছাপোৰ্ট নকৰে ইউটিউবত চালে মানে যাব একদম ঘপককে সাবস্ক্ৰাইব কৰি দিব ঘপককে ভালকৈ কৈ দে আৰু ঘপককে সাবস্ক্ৰাইব কৰি দিব আৰু তোৰ ইন্ট্ৰটো কি আছিলে কৈ দেচোন আকৌ হে চেনেল ওয়েলকাম টু মাই গাইজ এইটো চাওক মানে হাই গাইজ ইয়াত আমালোকে মাছ জ্বলাই খাই আছো আপোনালোকে চেনেলখন সাবস্ক্ৰাইব কৰি দিব চেনেলখন এইটো গোটা বস্তু নহয় চেনেল 2 হ'ব হা তই মানে তোৰ প্ৰনাউন্সিয়েশ্যনটো অলপ ভুল আছে তই গ্ৰামাৰ ভালকৈ পঢ়া নাই চাগে স্কুলত চলি যাব ন যি কি নহওক গাইজ ইয়াত আহি কিনি অলপতো মানে এডভান্টেজ এটা পালোঁ যিহেতু একতো মাছ পাই গ'লোঁ ওপৰৰ পৰা ইয়াত মানে জুই লগাই দিলে ইয়াত মানে জুই সেকিবলৈ অলপ ভাল লাগে যিহেতু বতৰটো চাব পাৰিছে এনেকুৱা বতৰ ওচৰত নদী মানে ভিউ দিছ ইজ লাইক এ নেদাৰলেণ্ড কি কয় এইটো তেনেকুৱাই আৰু ভাবি লওক চ' গাইজ ফাইনেলি চাওক আমাৰ এইটো মাছ এইটো আমাৰ মেইন অবজেক্ট হয় আমাৰ চাব পাৰিছে গাইজ এতিয়া চাওঁ ইয়াৰ টেষ্টটো কেনেকৈ মই নাখাওঁ সিহঁতি খাই বঢ়িয়া তই খাবি মই টেষ্ট কৰি চালোঁ কেনেকৈ লাগিলে বঢ়িয়া লাগিলে বিনা নিমখ জলকীয়াত বঢ়িয়া লাগিলে বহুত টেষ্ট আছে গাইজ আপোনাৰ কোনোবাই যে মানে সব বস্তুতে টেষ্ট আছে গাইজ আপোনালোকে কোনে কোনে এনেকৈ জ্বলাই মাছ খাইছে আপোনালোকে কমেণ্টত জনাব গাইজ অদ্ভুত টেষ্ট আছে ইয়াৰ অদ্ভুত টেষ্ট ন জুইটোতো নুমাই গৈছে ভালকৈ দে না ভাই অলপ লাকড়ি উকৰি নাই নেকি এইফালে মালটো চাওক না স্মেলটো মানে একদম জবৰদস্ত স্মেল গাইজ চাইছে ইংলিছ বোকা চোদা ই নিজে নাজানে অসমীয়া ক'বলৈ ই আকৌ ইংলিছ কৈছে গাইজ কি কৰোঁ ইয়াৰ অৱস্থা কি কৰা যায় গাইজ আমাক অলপ ভিউটো দেখাইছোঁ গাইজ চ' দিছ ইজ বিউটি অফ দিহিং ৰিভাৰ আপোনালোকে চাব পাৰিছে এইটোৱে হয় দিহিং ৰিভাৰৰ বিউটি এণ্ড সেইটো ছাইডত কি কয় নংলাই পৰে এইটো ছাইডত আপোনাৰ এটা ঘাট আছে
আৰু এইটো সাইডত আপোনাৰ এটা ঘাট আছে দুটা সাইডত দুটা ঘাট আছে হে আগত তিৰাপ মুখ আছে সো গাইজ এইটোৱে আমাৰ এটা সময় আছিলে যেতিয়া দিহিঙৰ মুখ বুলি ক'লে পিকনিক প্লেচ বুলি সকলোৱে গম পাইছিলে প্ৰায় তিনিচুকীয়াৰ পৰা মানুহ ইয়াত আহিছিলে বেলেগ বেলেগ জেগাৰ পৰা মানুহ ইয়াত আহিছিলে কিন্তু বৰ্তমান এটা ঘটনা ঘটাৰ পিছত ইয়াত আৰু পিকনিক প্লেচটো বন্ধ কৰি দিয়া হ'ল প্ৰায় 2014 চনত না 16 চন মানলৈকে তেনেকৈ এটা ঘটনা হৈছিলে ইয়াত মানুহ পানী ডুবি গৈছিলে যাৰ ফলত পিকনিক প্লেচটো পুৰা মানে ইয়াক বন্ধ কৰি দিলে আৰু সেইকাৰণে ইয়াক বৰ্তমান পিকনিক নহয় সো গাইজ আপোনালোকক দেখাইছোঁ বিউটিটো গাইজ ইয়াত আকৌ জুই নুমাই গ'ল আপোনালোকে চাব পাৰিছে কি হয় নুমাই দিলি জুই তহঁতিৰ পৰা কোনো কাম নহ'ব খৰি আনিব গৈছিলোঁ কাম হৈ আছে এতিয়া আস্তে 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 কেনেকৈ হ'ব এই বটলটো গাইজ আধাটো শেষ হৈ গ'ল এইটো চাওক আধাটো কাঁচাই মাৰি দিলোঁ মই খাই পেলালোঁ এনেকৈ নকৰিবি বহুত টেষ্ট লাগিলে কেঁচা কেঁচাটো খাব টেষ্ট মানুহ আছে এইটো জ্বলা এইটো বটলটো বুটল জ্বলা ই মাছ গোন্ধ হ'ব একো নহয় গোন্ধ হ'লে কি হ'ব গোন্ধ হ'লে একো নাই খাব পাৰিলে হ'ল তহঁতি মাছটো জ্বলোৱা হৈ গ'ল চাব পাৰিছে অলপ উঠাইকে দেখা ভালকে দেখা এইটো চাওক অলপ দূৰত নে সো গাইজ এইটোৱে হ'ল ফাইনেল লুক কি কৰিছে এইটো अरे भाई साहब মানে তহঁতি দুইজনেহে মানে ৰাজা আজি অদ্ভুত টেষ্ট গাইজ সিহঁতি টেষ্টটো অদ্ভুত বুলি কৈছে তো সিহঁতি টেষ্ট সিহঁতি ওচৰতে থাকক মইতো যিহেতু নাখাওঁ মোৰ টেষ্ট মোৰ নালাগে বাৰু সিহঁতি টেষ্টটো অলপ সুধি চাওঁ ভালকৈ চ' কচোন কেনেকুৱা অদ্ভুত টেষ্ট ইয়াৰ বহুত মজা ট্ৰাই কৰি চাব গাইজ চ' গাইজ আপোনালোকে ট্ৰাই কৰি চাব পাৰে এইটো মানে শ্বৰ্ট টাইমত প্ৰায় 10 মিনিটত পকি গ'ল খোৱা বোৱা খতম চ' গাইজ ভিডিঅ'টো কেনেকৈ লাগিলে নিশ্চয় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কমেণ্টত নিশ্চয় ক'ব কেনেকুৱা লাগিলে আপোনালোকে ট্ৰাই কৰি চাব পাৰে চ' গাইজ